মানে পিজিআৰ ভূমিত আপুনি বেনাৰসহ আপোনাক দেখিবলৈ পোৱা গৈছে উচ্ছেদ অভিযানৰ সন্দৰ্ভত কি ক'ব আচলতে কেনেকুৱা ধৰণৰ এটা পৰ্যায়ত আছে আপোনালোকে গম পাইছে যিটো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে আমি যিমানখিনি গাঁৱত বসবাস কৰিছে বিজিআৰ সকলো জাতি জনগোষ্ঠী আছে যেটা বিজিআৰ বসবাস কৰা তেওঁলোকৰ আমি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ থাকিলেও তেওঁলোকৰ হাইকোৰ্টত ষ্টে অৰ্ডাৰ লৈ আনিছে ষ্টে অৰ্ডাৰ লৈ অনাৰ পিছত আমি ইভিকশ্যন কৰিব নোৱাৰোঁ ষ্টে অৰ্ডাৰখন ছাৰ আপোনালোকে কেতিয়া পাইছে ষ্টে অৰ্ডাৰৰ অনাৰ পিছত আমি ইভিকশ্যন কৰিব নোৱাৰোঁ কিন্তু যিবিলাকৰ খালী মাটি আছে বিজিআৰ আছে কোনোবা ধান খেতি কৰে কোনোবা কুঁহিয়াৰ খেতি কৰে সেইবিলাক জেগাতো আমি যিটো বিজিআৰৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আমি মানিব লাগে তেওঁলোকৰ প্ৰটেকশ্যনৰ কাৰণে আমি ফেন্সিং দিম তাতে এইটোতো বিজিআৰ মাটি হৈ থাকিব যিসমূহ বাসগৃহ আছে বাসগৃহসমূহ আচলতে উচ্ছেদ কৰা হ'ব নাই এতিয়ালৈকে এইটো সুপ্ৰিম কোৰ্ট অৰ্ডাৰে সুপ্ৰিম কোৰ্টৰ এগেইনষ্টত আমি যাব নোৱাৰোঁ সেইবিলাকতো আমি নকৰিব ভীতিগ্ৰস্ত হৈ থকা ৰাইজক কি ক'ব বিচাৰিব আমি আপোনালোকে সকলো জাতি জনগোষ্ঠীৰ মই অনুৰোধ কৰিব বিচাৰিছোঁ যিবিলাকৰ আপোনালোকে যিটো সুপ্ৰিম কোৰ্টৰ যিটো নিৰ্দেশ মতে বিজিআৰটো আপোনালোকৰ ইয়াতে থাকিব নোৱাৰে কিন্তু যিবিলাকৰ ইয়াত বিজিআৰ বসবাস কৰা ফেমিলিসকলে তেওঁলোকৰ হাইকোৰ্ট গৈ ষ্টে অৰ্ডাৰ লৈ আনিছে ইয়াত ইভিকশ্যন কৰিব নোৱাৰে বুলি কৈছে গতিকে হাইকোৰ্টৰ অৰ্ডাৰ আমি সন্মান জনাইছোঁ হাইকোৰ্টৰ অৰ্ডাৰ আমি ৰেচপেক্ট জনাইছোঁ সেইটো কাৰণে আমি সেইটো যিবিলাকে থাকিছে তেওঁলোকৰ নিজৰ ঘৰ যিটো বসবাস কৰিছে সেইটো আমি উচ্ছেদ অভিযান কৰিব নোৱাৰোঁ কাৰণ এইটোতো ইলিগেল হৈ যাব এইটো কণ্ডেম কোৰ্ট হৈ যাব গতিকে যিবিলাকৰ কৃষিভূমি আছে তেওঁলোকৰ সেইবিলাকৰ জেগাত আমি এটা বাউণ্ডৰী হিচাপে আমি বনাই ল'ম ফেন্সিং দিম সেইবিলাকৰ কাৰণে আমি কৰিব বিচাৰোঁ